নাবাৰ্ডৰ স্পন্সৰত এটা প্ৰগ্ৰেম আছিলে সম্প্ৰীতি নামৰ NGO এটা ইয়াত কৰিছে প্ৰায় 90 গৰাকী মহিলাক তাঁত শিল্পৰ প্ৰশিক্ষণ দিছে তেওঁলোকক অন্যান্য সা সুবিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে এই নাওজান অঞ্চল বিশেষকৈ মহিলা উদ্যোগীৰ কাৰণে এটা উল্লেখযোগ্য অঞ্চল ইয়াত মহিলাৰ সাপ্তাহিক বজাৰ আছে যিখন সাপ্তাহিক বজাৰ অসমৰ ক্ষেত্ৰতে বিৰল আমি কিছুদিনৰ পূৰ্বে আৰম্ভ কৰিছিলোঁ আৰু এই অঞ্চলৰ মহিলাসকল যথেষ্ট আগ্ৰহী যথেষ্ট উদ্যমী আমি আশা কৰিম যাতে নাওজান অঞ্চলৰ মহিলাসকলে অসমৰ ভিতৰতে আদৰ্শ দেখুৱাব পাৰে আৰু এই ক্ষেত্ৰত স্থানীয় বিধায়ক হিচাপে মই যিখিনি কৰিব লাগে মই সকলোখিনি কৰিম তেওঁলোকক কোঅপাৰেটিভ ছ'চাইটি ফৰ্ম কৰিবলৈ কৈছোঁ সকলো ব্যৱস্থা কৰি দিছোঁ আহি থকা দিনবিলাকত ইয়াত মহিলাসকলৰ বাবে 50 লাখ টকাৰ ব্যয় সাপেক্ষে এখন মহিলা বজাৰ নিৰ্মাণৰ আমি সিদ্ধান্ত লৈছোঁ খুব কম দিনৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব এই উইভিং চেণ্টাৰৰ পৰা ভৱিষ্যতে মহিলাসকলে কি কৰা অপৰচুনিটি পাব এই উইভিং চেণ্টাৰৰ পৰা তেওঁলোকে পাট মুগা এৰী বা কপাহী কাপোৰ বব সেই কাপোৰক বাহিৰলৈ নি যাতে বজাৰ লাভ কৰিব পাৰে তাৰ কাৰণে আমাৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগ কৰা হ'ব ইতিমধ্যে আমাৰ বিধায়ক মহোদয় এই বিষয়ে বিতংভাৱে কৈছে আৰু আমাৰ নাবাৰ্ডৰ DDM ছাৰেও ইয়াৰ বিষয়ে বহলভাৱে কৈছে আমাৰ এই 15জনীয়া প্ৰশিক্ষণত আমাৰ 90 গৰাকী মহিলা যথেষ্ট উপকৃত হৈছোঁ কিন্তু 15 দিনত আমাৰ শিকিবলগীয়া শেষ হোৱা নাই বহুত আছে গতিকে এগৰাকী শিপিনীৰ কাৰণে গোটেই জীৱনটোত শিকিও শেষ নহয় গতিকে আমি আজি নাবাৰ্ডৰ DDM ছাৰক অনুৰোধ কৰিম যাতে আমাৰ ইয়াত আৰু এটা ট্ৰেইনিং এনেধৰণে দিয়ে আমাৰ মহিলাসকলৰ হাতত যেন প্ৰাণ পাই উঠে অকল তাঁততে তেওঁলোকে বলেও নহ'ব গামোচা বা মাওফুলাৰ বা চাদৰ মেখেলা আমাৰ যিখিনি অসমীয়া সংস্কৃতিৰ কাপোৰ কানি কিন্তু এই প্ৰাণ পাই উঠিব লাগিব প্ৰাণ পাবলৈ হ'লে এখন বজাৰৰ অতি প্ৰয়োজন হ'ব গতিকে মহিলাসকলে আগবাঢ়ি যাবৰ কাৰণে তেখেতলোকক এখন বজাৰ লাগিব উচিত মূল্য পাব লাগিব নিশ্চয় তেওঁলোকে এই কৰ্ম সংস্কৃতিৰ ওপৰত আগবাঢ়ি গৈ তেওঁলোকৰ স্বাৱলম্বী হোৱাৰ পথখিনি তেওঁলোকে বিচাৰি পাব আৰু বিধায়ক মহোদয়ে বাৰে বাৰে কৈছে ইয়াত এটা ট্ৰেইনিং চেণ্টাৰৰ কথা গতিকে আমি ভাল ধৰণে আমাৰ মহিলাসকলৰ লগত আলোচনা কৰি আমি কেনেধৰণে আগবাঢ়ি যাব পাৰোঁ এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম